নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। আহকচোন আজি মই বেটীহঁতৰ চুলিত জবা ফুলৰ পাত কেনেকৈনো লগাওঁ, আপোনালোকেও লগাবচোন সকলোৱে। মই প্ৰথমে জবা ফুলৰ পাত এখিনি ছিঙি আনিলোঁ, কিন্তু ছিঙি অনাটো ভিডিঅ' কৰা নহ'লে। প্ৰথমে মই পাতখিনি ধুই ল'লোঁ, ধুই লৈ এতিয়া বাতি এটাতে ধুনীয়াকৈ মোহাৰি লৈছোঁ, মানে আচলতে ভাঙি লৈছোঁ। ভাঙি ইয়াৰ ৰসখিনি উলিয়াম। এতিয়া দেখিছে ভাঙিলোঁ যে অলপ বিজল হৈছে, কিন্তু ভালকৈ পাতখিনি মোহাৰি যোৱা নাই, লাগি ধৰিছে। ইয়াত মই পানী অকণমানো দি দিম, পানী অকণমান দি দিলে অকণমান ভালকৈ ভাঙিব পাৰিম। এতিয়া মই এইখিনি ভালকৈ ভাঙি লৈছোঁ। ইয়াৰ ৰসখিনি নোলোৱালৈকে মই মিক্সিত নিদিওঁ, হাতেদি ভাঙিম। এতিয়া ভাঙি দেখিছে কি ধুনীয়া এতিয়া বিজলকৈ ওলাই গৈছে। আচলতে মিক্সিত দিলে ইয়াৰ ৰসখিনি ইমান পোৱা নাযায়, সেইটো কাৰণে মই হাতেৰে ভাঙি ল'লোঁ। এতিয়া ৰসখিনি মই উলিয়াই ল'লোঁ, চাকনি এখনে চাকি ল'লোঁ। চাকনিখন প্লাষ্টিকৰ চাকনি যে ভালকৈ সুৰকি নগ'লে, সেইকাৰণে পাত অকণমানো আহিলে। ইয়াত মই চেম্পু এপেকেটো দি দিছোঁ, আপোনালোকে যিকোনো চেম্পু দিব পাৰিব। মই গোটেই সম্পূৰ্ণ এপেকেট চেম্পুৱে দি দিছোঁ। ধুনীয়াকৈ এতিয়া মই ইয়াত তেলো দি দিম, নাৰিকল তেল। মই ডাঙৰ টিংটোৱে আনি লওঁ, ময়ো নিজেও লগাওঁ নাৰিকল তেল, আৰু ল'ৰা ছোৱালীকো মই নাৰিকল তেলে লগাই দিওঁ। এতিয়া মই দুজনীক লগাম যে তেল অলপ সৰহকৈ দি লৈছোঁ, ইয়াত দুইজনীকে লগাই দিম। নাৰিকল তেল দি লোৱাৰ পিছত মই ধুনীয়াকৈ এইখিনি মিহলাই লৈছোঁ। এইখিনি ভালকৈ মিহলোৱালৈকে যেতিয়ালৈকে ভালকৈ মিহলি নাযায়, তেতিয়ালৈকে মই ভালকৈ এইখিনি মিহলাই এতিয়া লগাব লাগিব। প্ৰথমে লগাম চুনচুনক। এইখিনি এতিয়া হৈ গ'ল। দেখিছে, ধৰিব পাৰিছে নিশ্চয়, মিহলোৱা হৈ গ'ল। এতিয়া চুনচুনক লগাই দি লওঁ। তাইক বহাই ল'লোঁ ওচৰত ধুনীয়াকৈ। এতিয়া তাইক মই লগাই দিম। তাইৰ চুলিখিনি দেখিছে ইমান দীঘল হৈ গ'ল, কিন্তু কাটিব নিদিয়ে। চুলিখিনিয়ে কাটিম কওঁ কান্দি দিয়ে। মই কওঁ ইমান সৰুতে ইমান দীঘল চুলি নালাগে, কিন্তু তাই নিদিয়ে। বাপেকেও নিদিয়ে কাটিবলৈ চুলিখিনি। চুলিখিনি অকণমান চুটি হ'লে দেখিবও ভাল লাগে, কিন্তু ইমান দীঘল চুলি ইমান সৰুতে নথয় নহয়। মানা কৰোঁ নুশুনেই। ইয়াত মই চেম্পু দি দিয়াৰ কাৰণে অকণমান ফেনাইছে। ধুনীয়াকৈ তাই বহি আমনি পায়ে গৈছে। ধুনক লগাবলৈ আছেই আকৌ। এজনীকে লগাই লওঁ প্ৰথমে। অলপ দিগদাৰ হৈছে, এখন হাতে বাতিটো লৈ আছোঁ, এখন হাতে লগাই আছোঁ যে, সেইকাৰণে অলপ অসুবিধা পাইছোঁ আৰু। এতিয়া হৈয়ে গৈছে তাইক লগোৱা ধুনীয়াকৈ। তাৰপিছত মই তাইৰ চুলিখিনি তলৰ ছাইডেও লগাই দি লৈছোঁ। লগাই দি লৈ ধুনীয়াকৈ খোপা এটা বান্ধি থৈ দিম মই এতিয়া তাইক আধা ঘণ্টামানৰ কাৰণে। আৰু অকণমান ওপৰতো দি দিছোঁ খোপাটো বান্ধি, যাতে গুৰি লাগে ধুনীয়াকৈ তাইক পাইছোঁ ৰসখিনিয়ে সোমাই যায় চুলিৰ ভিতৰলৈকে। সেইকাৰণে অলপ ওপৰেও দি দিছোঁ। এতিয়া তাই গা পা ধুই আহিলে দেখিছে, খুব ফূৰ্তি পাইছে, চুলিখিনি চুই হেনো ভাল লাগিছে বোলে। আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।